সকলোলৈকে নমস্কাৰ জনাই আপোনালোকলৈ নতুন ভিডিঅ' এটি আগবঢ়াইছোঁ। মই ফাৰ্ষ্ট টাইমৰ কাৰণে ৰেজিন ৱৰ্ক কৰিব লৈছোঁ। এয়া ৰেজিন আৰু হাৰ্ডনাৰ মই অৰ্ডাৰ কৰিছিলোঁ আৰু গোটেইখিনি প্ৰডাক্ট মই অৰ্ডাৰ কৰি আনিছোঁ। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিব লৈছোঁ, বহুত ভয়কৈ এইখিনি গোটেইখিনি প্ৰডাক্ট উলিয়াই লৈছোঁ। তাৰপিছত এয়া গ্লভছ পিন্ধি লৈছোঁ। আপোনালোকে বহুতে হয়তো জানে যে ৰেজিনটো হৈছে এটা কেমিকেল, তাতে একো এফেক্ট নহওক সেইকাৰণে গ্লভছ পিন্ধি লৈছোঁ। ৰেজিন আৰু হাৰ্ডনাৰ দুটা 2:1 ৰেচিঅ'ত মিলাই ল'ব লাগিব। এইখিনি বহুত কঠিন হয় কাৰণ ৰেজিন আৰু হাৰ্ডনাৰ যদি সমান জোখমতে নিমিলে তেতিয়াহ'লে ৰেজিনটো নুশুকাব, টান নহ'ব। গতিকে এইখিনি বহুত ভয়কৈ কৰিছোঁ, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, বহুত ভয় লাগি আছে। ৰেজিন আৰু হাৰ্ডনাৰ দুটা মিলাই লৈ কালাৰো এড কৰিছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল যিহেতু মই অকণমান নাৰ্ভাছ ফিল কৰি আছিলোঁ। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। এতিয়া ৰেজিনখিনি ফ্ৰেমটোত দি লৈছোঁ। ফাৰ্ষ্টতে ছাইডকেইটা মিলাই লৈছোঁ। এনেকৈ গোটেই ফ্ৰেমটোতে ৰেজিনখিনি মিলাই যাম। এতিয়া এক্সট্ৰাকৈ আৰু অকণমান ৰেজিনত মই গ'ল্ড ফ্লেক্স মিলাই লৈছোঁ। লৈ এনেকৈ ছাইডত দুইটা ছাইডতে এনেকৈ দি দিছোঁ। ৰেজিনখিনি মই 3 ভাগ কৰি লৈ বেলেগ বেলেগ কালাৰ এড কৰিছোঁ। তিনিওটা ছাইডত মই বেলেগ বেলেগ কালাৰ দিবৰ কাৰণে ট্ৰাই কৰিছোঁ। এনেকৈ গোটেই ফ্ৰেমটোতে মই ৰেজিনখিনি মিলাই লৈছোঁ। ফাৰ্ষ্ট লেয়াৰটো কমপ্লিট কৰি 24 আৱাৰ্ছলৈকে ৰাখি দিছোঁ। 24 আৱাৰ্ছ পিছত মানে পিছদিনাখন মই এনেকৈ মোৰ ভাগিনজনীৰ ফটো আৰু তাইৰ বাৰ্থ যিখিনি ডিটেইলছ আছে গোটেইখিনি ইয়াতে ধুনীয়াকৈ এড কৰি দিছোঁ। তাৰপিছত এয়া ৰেজিনৰ আকৌ ছেকেণ্ড কোট এটা মই দি দিছোঁ ওপৰত, যাতে ধুনীয়াকৈ গ্লাছৰ নিচিনা হৈ উঠে। গোটেইখিনি ডিটেইলছত আপোনালোকক দেখুওৱা নহ'ল যিহেতু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, গতিকে ভয়কৈ গোটেইখিনি কৰা হ'ল, ভিডিঅ' তেনেকৈ কৰা নহ'ল। নেক্সট টাইম গোটেইখিনি ডিটেইলছত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু 24 আৱাৰ্ছ পিছত মই এয়া ফটো ফ্ৰেমটো চাইছোঁ আৰু ধুনীয়াকৈ টান হৈ গৈছে। চাওক ধুনীয়াকৈ টান হৈ গৈছে, একদম গ্লাছৰ নিচিনা হৈ গৈছে। এতিয়াহে মনটো ভাল লাগিছে কাৰণ ভয়কৈ কৰিছিলোঁ যিহেতু ফাৰ্ষ্ট টাইম, হ'বনে নহ'ব তাৰ মনত সন্দেহ আছিল। ভিডিঅ'টো চাই নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই।